জাষ্ট এতিয়া কলগছত ধুনীয়াকৈ ডেকৰেশ্যন কৰি মাটিৰ চাকিসমূহ বন্তিসমূহ জ্বলাই গাইজ মিন্টুজ ব্লগ মাই ইউটিউব চ্যানেল গাইজ পোহৰৰ উৎসৱ দীপাৱলী মিন্টুজ ব্লগের তরফ থেকে সবাইকে দীপাৱলীর শুভেচ্ছা জানালো বাগানলৈ যাইছো কলগছসমূহ কাটিবলৈ মানে কলগছ লাগে পুলিসমূহ কাটি যাৰ সন্মুখন লগোৱা হ'ব মানে আমাৰ চাব পাৰে কলৰ বাগান আহি গ'ল এটা কলগছসমূহ কাটা হ'ব কোনটো ভাল লাগে ভাল চাই এটা চাইসমূহ মিলোৱাই কলগছৰ অলপ ডাঙৰ চাই কাট পালে কলগছসমূহ কটা হ'ব তো আল্টিমেটকৈ সজোৱা হ'ব জাষ্ট আমি কলগছসমূহ কাটাহে কথা এতিয়া কেমেৰাসমূহ লগাই অশ্ববিন্দাস পৰিষ্কাৰসমূহ কৰা হৈ গ'ল কলগছসমূহ এজোপাখন কাটা হ'ব কলগছসমূহ কাটা হ'ব চাই কটা হৈ গ'ল এতিয়া আমি দুৱাৰলৈ লৈ যাইছোঁ এখন কাটিম আৰু এটা মান কাটিম মানে দুটা তিনিটামান হৈ গ'ল কলগছ গোটাসমূহ চাইছোঁ ভিডিঅ'সমূহ আপোনালোকক দেখাম কলগছ কেনেকৈ লগাই ডেকৰেশ্যন মানে কলগছসমূহ মানে কান্দত লৈ পেলাই যাইছোঁ ঘৰলৈ মানে কলগছসমূহ লৈ যাইছোঁ পুৰা প্ৰকাণ্ড কলগছ ঘৰলৈ পিছফালে ধুনীয়াকৈ অনা হৈছে ডাঙৰ কলগছসমূহ কলগছসমূহ কাটি জাষ্ট ঘৰলৈ অনা হৈ গ'ল চাব পাৰে একেলগে গোটেইখিনি থোৱা হৈ গ'ল কলগছ জাষ্ট আৰু এজোপামান কাটিব লাগিব চাব পাৰে গাছ জাষ্ট আমাৰ মানে কলৰ বাগানলৈ যাই আছোঁ আপোনালোকক দেখাই আছোঁ একেবাৰে মানে কলৰ বাগান পৰা কলৰ থোপসমূহ লাগি আছে এইপিনে চাব পাৰে জাষ্ট এইপিনে আমাৰ ধাননি পথাৰ একেবাৰে গল্ডেন কালাৰ মানে ধানসমূহ জাষ্ট পাকি আছে কেইদিনমান পিছত ধানসমূহ সোণালী বৰণৰ হৈ গ'ল কেইদিনমান পিছত কাটিবই লাগিব আৰু জাষ্ট মানে ৰতনহঁতৰ ঘৰ আহি পালোঁ জাষ্ট ৰতনে পৰা পাই গ'লোঁ এইবোৰ মানে খেজুৰৰ পাতসমূহ মানে খেজুৰ পাতসমূহ লগাই ফুলসমূহ লগালে ধুনীয়া লাগে একেবাৰে বিউটিফুল দেখা ঠিক হৈ যাম ইয়াৰ পৰা কাটি চাই থাকক ভিডিঅ'সমূহ এনেকৈ পাতসমূহ লৈ আহিলোঁ খেজুৰ পাতসমূহ তাৰপিছত কলপুলিসমূহ লগোৱা হৈ গ'ল জাষ্ট মানে ছালৰ ওপৰত মানে ঘৰৰ যিখিনি মানে চৌহাতৰ মানে লাইনসমূহ লগাম তাৰ বলসমূহ মানে যোৱা বাৰত যিখিনি মানে লাইনসমূহ খিনি লগোৱা হ'ব জাষ্ট এবাৰ মানে আনাসমূহ লাইনসমূহ মানে পুৰণা লাইনসমূহ মানে লগাম দীঘল জাষ্ট হৈ যাব মানে বেয়াসমূহ হোৱা নাই লাইন লগাই দিম এনেকৈ ডেকৰেশ্যনসমূহ কৰা হ'ব লাইটত চাব পাৰে জাষ্ট লগোৱা হৈ গ'ল লাইটসমূহ জাষ্ট এতিয়া মানে কালেকশ্যনসমূহ লগোৱা বাকী আছে আৰু মানে লাষ্ট মানে গোটেইখিনি লগোৱা হৈ গ'ল ৰাতি হোৱাৰ লগে লগে লাইটৰ পোহৰৰ লাইটসমূহ চাব পাৰিব ডেকৰেশ্যনসমূহ একেবাৰে ধুনীয়া হৈছে কৰা ধুনীয়াকৈ ডেকৰেশ্যনসমূহ মাটিৰ চাকি লগে লগে চাব পাৰে কি ধুনীয়া একেবাৰে বিউটিফুল ডেকৰেশ্যনসমূহ কৰা হৈছে গাইজ চাব পাৰে একেবাৰে সুন্দৰ পৰিৱেশসমূহ মানে পোহৰৰ উৎসৱ দীপাৱলী পূৰ্বৰ পৰা চলি আহা দীপাৱলী উৎসৱৰ দিনা বংশৰ প্ৰদীপসমূহ বা চাকিসমূহ জ্বলোৱা কাৰ্যসূচী এতিয়া আমি যাই আছোঁ 7টা বজাত শ্মশানলৈ বংশৰ প্ৰদীপসমূহ মানে মাটিৰ চাকিসমূহ দি প্ৰাৰ্থনাসমূহ জনাও আমাৰ ককা আইতা যিসকলে বংশৰ কাৰণে চাকি বন্তি জ্বলাই প্ৰাৰ্থনাসমূহ কৰি ৰাতিৰ ভাগত চাব পাৰে মই অকলে গ'লোঁ শ্মশানলৈ কোনেও নাই লগত জাষ্ট পৰম্পৰাটো চলি অহা আগৰ পৰাই এইখিনি ৰক্ষা আমি কৰিবই লাগিব আমাৰ সংস্কৃতি ধৰ্মীয় পূজাৰ দিনা লগৰীয়াহঁতৰ সৈতে সকলোৱে একেলগে ফুৰিবলৈ গাঁৱৰ কোনে কেনেকৈ ডেকৰেশ্যনসমূহ কৰিলে আৰু লাইটিংসমূহ কৰিলে পোহৰৰ উৎসৱ জানে আপোনালোকে সকলোৱে এইপিনে চাব পাৰে আমাৰ এই লগৰীয়া এটা মানে ইমান ধুনীয়া মানে ডেকৰেশ্যনসমূহ কৰিছে মানে মই ভাবিব পৰা নাই পোহৰৰ উৎসৱ দীপাৱলী না তাৰ বিয়া আৰু এইপিনে মানে ষ্টাৰ আৰু ফেচবুকৰ পৰা লাইভ মানে সেয়ে ডেকৰেশ্যনসমূহ কৰিছে অকলে ৰাতি বাজি আছে 9টা বজাত সকলো লগ হৈ ফালে গ'লোঁ বজাৰলৈ কালী পূজাসমূহ চাবলৈ পূজা পাৰ্বণ ধুনীয়াকৈ চলি আছে চাব পাৰি এইপিনে মা কালী প্ৰতিমূৰ্তিসমূহ ধুনীয়াকৈ ডেকৰেশ্যনসমূহ কৰিছে
মাৰ আশীৰ্বাদসমূহ ল'বলৈ আহিলোঁ। মা কালী যেনে সকলো ভালে ৰাখে, কুশলে ৰাখে।